মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ায় কর্মী সভা পাতিছে আর কর্মী সভা পাতি মুখ্যমন্ত্রী ডাঙরিয়ায় তেখেতৰ কেইবাটাও তেখেতৰ দলৰ পক্ষত বক্তব্য দাঙি ধৰিছে। বিটিএডিত যদি উন্নয়ন কৰিছে, হাগ্ৰামা মহিলাৰী কৰিছে, বিটিএডিত যদি উন্নয়ন কৰিছে, বিপিএফ দলে কৰিছে, বিপিএফ দলৰ MCLA EM সকলে কৰিছে। মই ভাবো প্ৰমোদ বড়োৰ দলক পোনপটীয়াকৈ সকলো জনগোষ্ঠীৰ মানুহে ইয়াত প্ৰত্যাখ্যান কৰিব। ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ সীমাবদ্ধতাৰ কথা কৈছে, আমি ভাল পাইছো। স্বয়ং মাননীয় মুখ্যমন্ত্রী ডাঙরিয়ায় সীমাবদ্ধতার কৈছে ভারতীয় জনতা পার্টি বিটিএডির ক্ষেত্ৰত, আর এই সীমাবদ্ধতা আমার বিপিএফ দলের কিন্তু নাই। আজি আমি ধিক্কাৰ দিছো যিসকলে বিটিআর বুলি কৈছিল, যি দুটা রাজনৈতিক দলে, মই নাম লব বিচৰা নাই, বিটিআর বুলি কৈ নাচি আছিলে। আজি কিন্তু চিফ সেক্রেটারি আসাম চিফ ইলেকশন কমিশনলৈ লেটাৰ লিখিছে, বিটিএডি ইলেকশনৰ কাৰণে প্ৰস্তুতি কৰক। মই ধিক্কাৰ দিছো যিসকলে বিটিআর বুলি 5 বছৰ এই অঞ্চলটোক চিঞৰি থাকিলে আৰু বিটিআর নিৰ্বাচন পাতিব নোৱাৰিলে। 5 বছৰ পিছতো তেওঁলোকে কৰা চুক্তিখন পাৰ্লামেণ্টত তেওঁলোকে বৈধতা আনিব নোৱাৰিলে। মই ধিক্কাৰ দিছো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বক বিটিএডি, তেওঁলোকে পাৰ্লামেণ্টত বৈধতা দিব নোৱাৰিলে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 চনত কৰা চুক্তি বিটিএডিহে ইলেকশন হ'ব। নাম্বাৰ 1 ফেইলৰ এই চৰকাৰখনত থকা দুইটা ৰাজনৈতিক দলৰ হৈছে, তেওঁলোকে বিটিআর ইলেকশন পাতিব নোৱাৰাটো এইটো বিটিএডি ইলেকশন সম্পৰ্কত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিমান আন্তৰিকতাৰে মিত্ৰতাৰ কথা বাৰে বাৰে কৈছে, কিন্তু পিছদিনাই প্ৰমোদ বড়ো ডাঙৰীয়াই উপলুঙা কৰিলে যে হাগ্ৰামা ডাঙৰীয়া ৰাতিপুৱা এটা কয় আৰু পিছবেলা এটা কয় বুলি কৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কৰবাত দুৰ্বলতা আছে যে তেওঁ মুখেৰে কৈছে, কিন্তু বিটিচিত ৰাজনৈতিক দল, ইয়াৰ স্থানীয় ৰাজনৈতিক দলে ক্ষমতা দখল কৰাত তেওঁৰ যে অকণো ইচ্ছা নাই, সেইটো প্ৰমাণ পাইছে। যোৱা 5টা বছৰে তেওঁ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সমৰ্থন লৈ চৰকাৰ কৰি আছে। গতিকে আমি বিপিএফ দল শক্তিশালী ৰূপত আছো আৰু মুদৈবৰীত অজস্ৰ ইণ্টি ইষ্টাব্লিছমেণ্ট আছে, যিগৰাকী MCLA আৰু EM আছে। এটা প্ৰসংগ কৈ আছে, প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিচি প্ৰথম শ্ৰেণীৰ নাগৰিকৰ প্ৰসংগটো কি? তেওঁলোকে এটা গিমিক, সদায় গিমিক তৈয়াৰ কৰিব বিচাৰে সৰ্বভাৰতীয় ৰাজনৈতিক দল। ইয়াত কোন সেকেন্ড ক্লাস, কোন থার্ড ক্লাস মই নাজানো, আমি সকলো একে নাগৰিক। আমি কোনোদিন ভবা নাই কোনোবা দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী। যদি তেওঁলোকৰ তলৰ কৰ্মকৰ্তাসকলে ইয়াত তেওঁক মিছলিড কৰিছে যে ইয়াত কেইবা শ্ৰেণীৰো নাগৰিক আছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মিছলিড কৰিছে। বৰ বেয়া কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বৰ অপমানজনক কথা কৈছে। বিটিচিত কোনো ক্লাছিফিকেশ্যন নাই। ইয়াত থকা হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া একগোট কৰি আগুৱাই লৈ গৈছে। এটাই শ্ৰেণী ইয়াত যে আমি বিটিচি বাসিন্দা, আৰু বিটিচি বাসিন্দাৰ শ্ৰেণী এটা, ইয়াত কোনো শ্ৰেণী নাই। আৰু শ্ৰেণী বিভাজনেই যদি কাৰোবাৰ লক্ষ্য আৰু উদ্দেশ্য, তেতিয়া আমাৰ ক'বলগীয়া